গাডাল ইমান বেয়া লাগি থাকে আজি বোলো ভেকচিনটো লৈ আহোঁগে ৰ ওলাং গৈ ৰ মা তুমি ভেকচিনটো ল'ব কাৰণে লাইটকে মেকআপ এটা কৰি যাবা হা কাৰণ তুমি মোৰ মা নহয় জানো মোক ইমান ধুনীয়া বুলি কয় আকৌ তোমাকো কয় আজিকালি তথাপি তুমি মেকআপ এটা কৰি যাবা নহ'লে আকৌ মই লাজ পাম নহয় আই মেকআপ আকৌ কিয় কৰিব লাগে হে মস্ত ধুনীয়াই আৰু মোকতো চবেই ধুনীয়া বুলি কয়ে এনেও কিন্তু মই বহুত ধুনীয়া আকৌ তই আকৌ কিয় মেকআপডাল কৰিবলৈ দিছ মই বোলে ফেশ্বন শ্ব' কৰিবলৈ যাওঁ নহয় মা তুমি মেকআপটো কৰি যোৱা কাৰণ তাত বহুত মানুহ আহিব নহয় আৰু চবৰে মাজত তুমিতো জিলিকি থাকিব লাগিব ন আৰু এনেও কি জানা নেজানা মানে ভেকচিনটো লৈ পেলাই যদি দুখনমান ফটো উঠা নহয় এনেও মানে ভেকচিনটো কিবা কামতে নিদিব তাৰ কাৰণে মেকআপটো কৰি যোৱা ফটো উঠিবা তইচোন ঠিকেই কৈছ হে বা মোৰ ছোৱালীজনী ইমান জনা শুনা হৈ গ'ল আজিকালি ৰ মেকআপ অকণ কৰি লওঁ পুতুকতে ইজনী পিংকিজনী আহিব এতিয়া পুতুককৈ মেকআপ অকণ কৰি লওঁ ৰ দেই মাইনা মাইনা চাচোন মোক ভাল লাগিছেনে দেখিবলৈ ভাল লাগিছেনে মোক ভালেই লাগিছে আৰু কিয়নো এজনী মেকআপটো কৰিব নিদিছিলোঁ বহুত বহুতহে লাগিছে ভালেই লাগিছে মেকআপ নকৰিলেও এনেও বহুত ধুনীয়া দে তই নকলেই হ'ব খুজিলিচোন পিংকি পালেহি ৰ দেই আই পিংকি আহি পালেহি ভালে কৰিলি দে আহি পালে ইমান দেৰি কৰিছ ৰ'ব হে বাইদেউ ঘৰ এখন একে মস্ত টোপাল পিঠা খাইছে মই ক'লো বোলো কৰোণা ভেকচিনটো লৈ আহোঁগৈ মানুহটোৱে মোক যাবলৈ নিদিয়ে তইহে বোলে একে তোৰহে কৰোণা হ'ব মই বোলো এজনী কৰোণাজনীৰ কাৰণে বোলো ইমান ডাঙৰ কাজিয়া হৈছে আজি বোলো তাইক পালে চুলি ছিগি দিম মই বোলো সেইটো কাৰণে বোলো ওলাইছোঁ মই আজি খং উঠি আছে মোৰ বাইদেউ আপুনি কিন্তু মোৰ লগত বেছি কথা কৈ নাথাকিব মই কিন্তু আজি কৰোণাজনী পালে মাৰিম কিন্তু মোৰ বহুত খং উঠি আছে ইমান ঘৰ কাজিয়া আকৌ তাইৰ কাৰণে কুচু খাম কাজিয়াও লাগিম কথা হ'ব পাৰে নেকি এইটো পাগলীজনীৰ কথা শুন সেইটো বেমাৰহে মানুহ নহয় তই কাক চুলি চিগিবি বেমাৰটো কেনেকৈ চুলি চিগিবি নহয় ইয়াক সেইজনীক লগ পালে মুঠতে তাইৰ লগত আজি মই চুলি লাগিমেই আপুনি মোৰ লগত টকা বিতৰ্ক নকৰিব মই যদি কাজিয়া কৰোঁ মই কিন্তু আপোনাক কৈ দিছোঁ আৰু ব'লক এতিয়া দেৰিয়ে হৈছে সেইজনীক লগো পাব লাগিব নহয় ঠিকছে দিম আজি ব'লক হ'ব দে আই হ'ব তই যাৰ লগত চুলি লাগিবি মই বাৰু নধৰো দে আই বৌ দেৰি হৈছে বৌ ভেকচিনটো লৈ লওক আহকচোন আহক দিয়ক ভেকচিনটো দিয়ক আই জলদি দিয়ক আপুনিচোন নীলা হৈ গ'ল কৰোণা হৈছে নে সাপে কামুৰিলে জয় আপুনি কি কথা কয় হে ইমান ধুনীয়া মানুহজনীক আপুনি তেনেকে ক'বলৈ আপোনাৰ বেয়া লগা নাই নে দেই আপুনি কি কৈছে এখন দিয়কচোন দিয়ক আইনাখনকে দিয়ক চাই লওঁ দিয়কচোন ডক্টৰটোৱে কোৱা কথাটো নোহোৱাও নহয়চোন হে মোক এখন গোটেইখন নীলা হৈ গ'ল ডক্টৰটোক এতিয়া কি বুলি ক'ম দেখিলে নে নাই মুখখন মই ঠিকে কৈছিলো নে নীলা হৈ যোৱা নাই জানো নহয় মানে কি জানে মই যে বহুত ধুনীয়া সেইটো কাৰণে মানে ছোৱালীজনীয়ে ক'লে যে মা মুখখন অকণমান নীলা কৰি যোৱা নহ'লে আকৌ বমি চমি হৈ যাব আকৌ বমি চমি হৈ গ'লে মানুহে ভাবিব মোৰ কৰোণা পজিটিভ হৈছে নেকি সেইটো কাৰণে মানে অকণমান নীলা কৰি আহিলোঁ তেতিয়াহে মুখ চুখ নালাগিব সেইটোৱে আৰু দিয়ক এতিয়া ভেকচিনটোকে দিয়ক জল্দি সেইটো কথা হ'ব দিয়ক এতিয়া বেজীটোকে দিওঁ দিয়ক আই ঘৌ খুচাদি খুচিছে পিংকিটো পাল হিয়া ভেকচিনটো ছাৰ আপুনি কৰোণাজনী ক'ত আছে উলিয়াই দিয়ক মই তাইক আজি চুলি নিচিকালৈকে নাযাওঁ মই তাইক আজি দুকুপমান দি থৈহে যাম উলিয়াই দিয়ক কৰোণাজনী ক'ত আছে মই আকৌ ক'ৰ পৰা কৰোণাজনী উলিয়াই দিম কৰোণাজনী হ'বলা মোৰ গাৰ্লফ্ৰেণ্ড কি কয় আপুনি ছাৰে ঠিকেই কৈছে এজনী কৰোণাজনী হ'বলা ছাৰৰ হ'বলা গাৰ্লফ্ৰেণ্ড হ'বলা তই যে কি যে কথা কিছুমান মোক সোধা আৰু পিংকি তই মানুহ মাৰিবি এজনী জল্দি বেজীটো ল বৌ ঘৰলৈ যাওঁ বৌ আকৌ ঘৰত নহ'লে কাজিয়া হ'ব তোৰ তই বৌ দিয়ক জল্দি বেজীটোকে দিয়ক ঘৰলৈ যাবলৈ আছে দিয়ক জল্দি দিয়ক দিছোঁ বাৰু বেজীটো আপুনি মতা মানুহ নে মাইকী মানুহ নক'ব আৰু ই যোৱাবাৰ আপোনাৰ এয়া কি হ'ল জানে নে নাজানে যোৱাবাৰ কৰোণাত যে লকডাউন দিছিলে লকডাউন দিওঁতে মানে মোৰ নোম গজি গৈছিলে
মই কি কৰিলোঁ এই আমাৰ মানুহটো এয়া ৰেজৰডাল লৈ খুৱাই দিলোঁ নোমখিনি সিতে দাড়ি গজি গ'ল চেলাউৰিখিনিও আকৌ বেছিকৈ হৈ গ'ল সেইটো কাৰণে এতিয়া এনেকুৱা হ'ল আকৌ এয়া যেতিয়াই মোৰ আকৌ এয়া মানুহটোৰ লগত কাজিয়া লাগো মানুহটোৱে ঘুচিয়াই দাঁত ভাঙি দিয়ে এয়া দেখিছেনে নাই দাঁতটো নাইকিয়া সেইটো কাৰণে আৰু দিয়ক একো নহয় দিয়ক বেজিটো দিয়ক আৰু জল্দি সেইটো কথা ঠিকে আছে দিয়ক বেজিটো দিছোঁ আৰু দিয়ক পিংকি বৌ সেয়া বেজি লোৱা হ'ল নহয় এতিয়া বৌ ফটো দুখনমান উঠোংগে বৌ ফেচবুকত দিব লাগিব নহয় ল মোৰ মোবাইলটো ল মোক ফটো দুখনমান উঠাচোন ল এনেকে বাহুটো উলিয়াই এনেকে পজ দিম তই ফটো উঠাবি কিন্তু দেই নহ'লে মানুহে গমেই নাপাব নহয় বেজি লৈছো নে নাই মানুহক চবুতটো দিব লাগিব ফটো উঠাবি হা মোক পজ দি আছে দে উঠা ই এইজনীও যে কাম নাই আৰু দে উঠাই দিছোঁ দে তাই মানুহককে জনালেহে হয় ৰ উঠাই দিছোঁ ৰচোন ফটোকেইখন নককে দিব লাগে নিদিলেওতো হয় কিয়নো দিব লাগে একেবাৰে নহয় পিংকি মানুহৰ জীৱনটোৰ ভৰসা নোহোৱা হৈছে আজি আছো কালি নাই ঘপককে কোনোবা মৰি গৈছে ওচৰৰ পাজৰৰ মানুহ কাৰোবাৰ পতি হেৰাইছে কাৰোবাৰ পত্নী হেৰাইছে কাৰোবাৰ পুত্ৰ হেৰাইছে কাৰোবাৰ নিজৰ জীয়েক নিজৰ ভনী সকলোবোৰ হেৰাইছে এনেকৈ হেৰাওঁতে সকলোবোৰ যেন শূন্য হৈ গৈছে সেই শূন্যবোৰৰ মাজত থাকিব নিবিচাৰোঁ জানো এনেকৈ ফটো চটো দুখনমান উঠি আপলোড দি মানুহে লাইক কমেণ্ট কৰিব সেয়াও মনটো অকণ ভাল লাগিব দেচোন চাৰিওফালেনো কিমান দুখ যন্ত্ৰণাবোৰ চাই থাকিম সেইকাৰণে ভাবিছোঁ জীয়াই থকা সময়খিনি এনেকৈ ফটো উঠি বা নিজৰ ভাল লগাখিনি কৰি ভাল লগা মানুহৰ লগত কথা পাতি সময়খিনি পাৰ কৰোঁ কাৰ কেতিয়া কি হৈ যায় কোনেনো গম পায় ন তাকেই ভাবিছোঁ আৰু সকলো এতিয়া ভালে কুশলে থাকক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ সেয়াই আৰু দে হয় দিয়ক কথাটো নোহোৱা নহয় থকা সময়খিনি আনন্দ কৰি ল'ব লাগে বৰ দুখ লাগি গ'ল হ'ব দে নেকান্দিবি আকৌ মূৰ্তিজনী বৌ ঘৰলৈ যাওঁ ঘৰলৈ গৈ পেলাই বেজি লৈ আহিছোঁ নহয় একেবাৰে বেহুচ হৈ শুই থাকোঁগৈ মানুহে তেতিয়াহে গম পাওঁ আমি বেজি লৈছোঁ বুলি বৌ ঘৰলৈ যাওঁ বৌ ঠিকে আছে